ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। এবাৰ উত্তৰ অসম আৰু বৰাক ভেলীত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আজি পুৱা 7:30 পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিশ্বনাথ জিলা বিহালী সমষ্টিটো পুৱা 7 বজাৰ পৰাই আচলতে লানি নিচিনা জনসাধাৰণৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। এজন নিকা ভাৱমূৰ্তি থকা পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰিবলৈ তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ শাৰী পাতি থকা দেখা গৈছে। আমি আছোঁ বৰ্তমান এটা ভোটকেন্দ্ৰ। এই ভোটকেন্দ্ৰটো হৈছে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ চিলা হৰণ ভোটকেন্দ্ৰ আৰু এই ভোটকেন্দ্ৰটো ৰঞ্জিত দত্ত আহিছে। ৰঞ্জিত দত্তই ভোট প্ৰদান কৰিবলৈ মই প্ৰথমতে দেখাইছোঁ। এয়া হৈছে ৰাইজ, এনেধৰণৰ ভোটাৰসকলে শাৰী পাতি আছে ভোটকেন্দ্ৰত আৰু ভোটকেন্দ্ৰত আহি এইদৰে ভোট সাব্যস্ত কৰিবৰ কাৰণে নিজৰ পঞ্চায়ত প্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰিবৰ বাবে এইদৰে পুৱাৰ পৰাই শাৰী পাতি আছে আৰু যাতে এজন ভাল প্ৰতিনিধি তেওঁলোকে পঞ্চায়ত প্ৰতিনিধি আচলতে জয় কৰিব বাবে তাৰ বাবে এই ধৰণে সাধাৰণ ভোটাৰসকলে শাৰী পাতি আহিছে। আৰু এই ভোটকেন্দ্ৰত ইয়াত যিহেতু দুটা ভোটকেন্দ্ৰ আছে, এই দুটা ভোটকেন্দ্ৰৰ ভিতৰত এটা ভোটকেন্দ্ৰত আচলতে সাংসদ ৰঞ্জিত দত্তই ভোট প্ৰদান কৰিব আৰু ভোট প্ৰদান কৰিবৰ বাবে ইতিমধ্যে সাংসদ ৰঞ্জিত দত্ত আহি উপস্থিত হৈছে ভোটকেন্দ্ৰত। আৰু যিটো ভোটকেন্দ্ৰত তেওঁ ভোট প্ৰদান কৰিব এইটো হৈছে সেই ভোটকেন্দ্ৰটো ভোটৰ সংখ্যা হৈছে 714টা আছে আৰু 714টা এই ভোটকেন্দ্ৰৰ তাৰ ভিতৰত এটা হৈছে ৰঞ্জিত দত্তৰ ভোট আৰু এইটো চিলা হৰণ নিম্ন প্ৰাথমিক বিদ্যালয়তে তেওঁ ভোট সাব্যস্ত কৰিব। এই ভোট সাব্যস্ত কৰিব ৰঞ্জিত দত্তৰ লগতে তেওঁ পৰিয়ালবৰ্গে আৰু শোণিতপুৰ জিলা যিগৰাকী সাংসদ আহিছে। আমি পোনে পোনে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ। আমি পোনে পোনে কেমেৰাটো মই দেখুৱাবলৈ সহযোগী সাংবাদিক অনুৰোধ জনাইছোঁ। আমি পোনে পোনে তেওঁৰ লগত বাৰ্তালাপ কৰিবলৈ যাওঁ, আহক। মই সকলো ভোটাৰকে আজি মতদান কৰিবৰ কাৰণে ভোটদান কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। যিটো এইটো নিৰ্বাচন আমাৰ ভোটাধিকাৰ আমি সাব্যস্ত কৰিব লাগে আৰু বিবেক ভোট দিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু ফলাফল আমাৰ খুব ভাল হ'ব। আমাৰ বিহালী সমষ্টিটো আপোনালোকে জানে 4টা জিলা পৰিষদৰ এটা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ আৰু আমাৰ 21খন পঞ্চায়তৰ ভিতৰত আঞ্চলিক সদস্য আমি 14গৰাকী আনকণ্টেষ্টেড আৰু ঠিক তেনেকৈ ৱাৰ্ড মেম্বাৰ 210টাৰ ভিতৰত 127টা ৱাৰ্ড মেম্বাৰ আমাৰ আনকণ্টেষ্ট। গতিকে বিহালী সমষ্টিটো আমি 100% বিজয়ী হ'ম। ঠিক তেনেকৈ গহপুৰ আৰু বিশ্বনাথ সমষ্টিত তাত জিলা পৰিষদ আঞ্চলিক সদস্য আমি 100% ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ পাৰ্টী আমি বিজয়ী হ'ম। সামগ্ৰিকভাৱে অসমৰ ফলাফল ভাল হ'ব। বিশেষকৈ আপোনালোকে দেখা পাইছে এইকেইদিন ইলেকশ্যনৰ যিটো আমাৰ প্ৰথম পৰ্যায়ৰ ইলেকশ্যন, আমাৰ প্ৰচাৰবিলাকো খুব ভাল হৈছে, প্ৰাৰ্থীবিলাকৰ কেণ্ডিডেটবিলাকো ভাল হৈছে আৰু বিশেষকৈ গাঁও পঞ্চায়তত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যিবিলাক আমাৰ চৰকাৰে সিদ্ধান্ত ল'লোঁ, মই ভাবোঁ যে এইটো খুব ভাল হৈছে। তাত মানে নিকা ভাৱপূৰ্ণ মানুহ এইবাৰ ৰাইজে বিবেচনা কৰিব। এটা ৱাৰ্ডৰ নিৰ্দলীয় যেতিয়া হ'ব, গাঁওখনৰ ভাল ব্যক্তিজনক ৰাইজে এইবাৰ প্ৰতিনিধি কৰি পঠিয়াব। ধন্যবাদ।